নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ নিয়ৰ কমিটিৰ তৰফৰ পৰা ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। ভোগালী বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ নিয়ৰ কমিটিৰ সমূহ কৰ্মবৃন্দই যথাপ্ৰয়াস চেষ্টা চলাইছে আৰু সেয়েহে যোৱাকালি উৰুকা গ'ল, আজি বিহু। আৰু এই বিহুৰ দিনা ৰাতিপুৱা যিখিনি পৰম্পৰা, সেই পৰম্পৰাখিনি আপোনালোকৰ আগলৈ দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেয়ে ৰাতিপুৱা গা পা ধুই আহি এই নিয়ৰৰ মাকে ভেলা মেজিত পূজা অৰ্চনা আৰম্ভ কৰিছে। আৰু পূজা অৰ্চনা আৰম্ভ কৰাৰ পিছতেই ভেলা মেজিৰ অগ্নিতা পৰ্ব আৰম্ভ হ'ল। আৰু অগ্নিতা পৰ্ব আৰম্ভ হোৱাৰ পিছতেই সকলোৱে নেদেখাজনৰ ওচৰত আশীৰ্বাদ বিচাৰি মন্দিৰত প্ৰৱেশ কৰা হ'ল। আৰু মন্দিৰত প্ৰৱেশ কৰি সৰুৱে ডাঙৰৰ পৰা কেনেকৈ আশীৰ্বাদ লয় তাৰে কিছু দৃশ্যাংশ আপোনালোকলৈ দেখুৱালোঁ। আৰু ইয়াত যদি কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে আঙুলিয়াই দিব। আৰু আমাৰ চেনেলটো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আগলৈ আমাৰ এই ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।